যে হয় হয় টিংকু বছ সঁচা মজা বতা দিছে আৰু কি লাগে আজি আমাক কি বতা দিছে মইচোন একো বতা দেখাই পোৱা নাই ঐ টিম্পুৰ পোৱালি বতা কি দেখা পাই নেকি বুৰ্বক হয় নেকি দেখা নাপায় মই ভাবিছিলো দেখা পায় ঐ চিম্পু তোৰ ভাইক অলপ জ্ঞান দিবি দিনে দিনে বলদ গৰু যেনহে স্বভাৱবোৰ লৈ আছে তোৰ ভাইৰে কি জ্ঞান দিবি মোৰ পৰাইতো জ্ঞান লৈছে সি তই ইমান পাইছে আৰু জ্ঞান ল'ব বাকী আছে চালা মইচোন পাহৰি গৈছিলো দুটা একে গছৰে গুটি সিহঁতক কৈ লাভ নাই ঐ ভাইহঁত মোৰ এটা কথা আছিল ৰে মোক ক'ব কিবা দৰে লাগি আছে কিন্তু কি ক'ম কি ক'ব কিবা দৰে লাগি আছে কি ক'ম তহঁতক কালি মই ৰাতি মাৰ পাবৰ পৰা ইমান মাৰ খাইছো চিংকিৰ কাৰণে কি ক'ম আজি পুৰা গাৰ বিষ কিবা উপায় কৰ না তহঁতেৰে তইচোন সদায় মাৰ খোৱা আজি আৰু কি গাৰ বিষ হ'ল তোৰ হা কি কোৱা ৰে টিম্পু এক ছেকেণ্ডৰ পিছে পিছে মাৰ খাই নাজানা নেকি কি কৈছা টিম্পু তই আৰু একবাৰ কবিচোন কি কৈছা তই একো কোৱা নাই মই ভয় খাই থকা বাৰে বাৰে একো নাই দে তোৰ গা বিষাই আছে না আমি কিবা বন্দোবস্ত কৰি আছো মালিচ কৰি দিম নহ'লে কিনো চিন্তাটো আমি আছো কি চিন্তাটো আৰে টিংকু ইমান দিন আমাৰ লগত আছে নাজানা নেকি আমি মালিচ কৰাৰ এক্সপাৰ্ট পিছত গৈ আমি মালিচ কৰাৰ দোকানহে খুলিম বুলি ভাবি আছো দুয়ো মিলি কি কলি ৰে তহঁতে মোৰ মনটোৱে চুই ললি তহঁতৰ দৰে বন্ধু পাই মই বহুত আগৰ দিনত পুণ্য কৰিছিলো সেনেকে লাগি আছে দে মোৰ এই গাৰ বিষটো নোহোৱা কৰ তহঁতে মালিচ কৰিম বুলি কৈছোহে কিন্তু চোন মালিচ কেনেকা কৰিম মইচোন নাজানোৱে অলপ দেৰি টিংকু বছ অলপ দেৰি কেৱল তই অলপ দেৰি বিষটো সহ্য কৰ টিম্পু আৰু মই তোৰ এই বিষ এনেকে নোহোৱা কৰিম তই নিজকে পাহৰি যাবি তই কোন হয় কেনেকে মালিচ কৰিবি তই টিংকু জানা নেকি কিবা মই কি জানো কেনেকে মালিচ কৰিম কিন্তু মোৰ এটা আইডিয়া আছে আমি মালিচৰ বাহানা টিংকুৰ পৰা বদলা ল'ব পাৰিম বুজিছানে না এইটোৱে মৌকা আৰু চকা মাৰিবি নহ'লে সদায়তো মাৰে খাই থাকা এইবাৰ মৌকা পাইছা মালিচৰ বাহানাত 2 কোপ 4 কোপ 10 কোপ মান লগাই দি শান্তি পাবি মনটো বুজিছা কি আইডিয়া এতিয়াহে মোৰ গৌৰৱ হৈছে তই যে মোৰ ভায়েক মইতো তোৰে ভায়েক দে হ'ব দে মজা আইডিয়া দিছা এতিয়া তাৰ বল নহ'লে আমাক কিবাহে ক'ব এতিয়া জলদি বল ঐ কুকুৰ হাত তহঁতক মই কি কৰিব দিছো আৰু তহঁতে ফুচফুচাই হাঁহি আছা হা জলদি যি কৈছো সেইটো কৰ আৰে টিংকু বছ কিহৰ চিন্তা অলপ দেৰি ধৈৰ্য ৰাখচোন তোৰ বিষটো এতিয়া আমি নোহোৱা কৰি দিম দে হ'ব দে জলদি কিবা কৰ জলদি মোৰ বিষটো নোহোৱা কৰ নহ'লে আহিম দে টিংকু বছ চিন্তা নকৰিবি তই কেৱল বহি থাক ইয়াতে আমি এতিয়া আহি আছো অলপ দেৰি ৰখ চালা মজা লগ পাইছো দেই মানিছো মই নিজকে আগৰ জন্মত চাগে কিবা পুণ্যহে কৰিছিলো মই সেনেকেহে লাগি আছে দে এতিয়া মই অলপ বহি থাকো ইহঁতে আহিলে চালা মজাকে মালিচ পাম চিন্তা খতম চব আজি মোৰ চালা ইহঁতে চোন পাতি চাতি লৈ আনছে কি আচৰিত চোন টিংকু বছ পাতি ল আৰু ইয়াত আৰামত শুই থাক বিন্দাছ আমি মালিচ কৰাৰ পুৰা বন্দোবস্ত কৰি আছো এতিয়া চিন্তা নকৰিবি তোৰ বিষ আজি আমি নোহোৱা কৰি দিম টেনচন নট বুজিছা মালিচ কৰিম নে কি কৰিম আমি জানো চুপচাপ থাক তহঁতে চোন খাতাৰনাক ৰে পাতি চাতি লৈ আনছে চোন দে আন জলদি আন মই অলপ বাগৰ অলপ দে জলদি আন দে টিংকু বছ অলপ দেৰি শুই থাকচোন আমি এতিয়া আহি আছো চিন্তা নকৰিবি এতিয়াই আহিছো আমি অকে আৰু চোন পাতি আনলি আৰু কিনো আৰু কি লাগেনো হাতে দিয়ে এনে অলপ গাটো অলপ টিপি দিয়ে আৰু অলপ এনে আৰু নাই ৰচোন তই আমি আহি আছো ন অলপ দেৰি শুই থাকচোন কি কম তহঁতে মোক ইমান সাজি খাতিৰদাৰী কৰি আছা তাৰ বাবে ধন্যবাদ দেই
দে জিয়ানা আন মোৰ এই বিষ নোহোৱা কৰ মই অলপ শুই থাকো অ'কে এইচোন শুই আছে ৰে মজা হ'বচোন শুবা দে লাহেকে তেল ঘঁহিম আৰু দিম পুৰা শেষ তহঁতে আহিলি মোৰ টোপনি লাগি আছে আহিলি নেকি হে বাপৰে কি আনছে তহঁতে মালিচ কৰিব এ প্ৰভু তহঁতে মোক কি আজি জিন্দা মাৰিবি নাকি জিন্দা মাৰিমে আমি এনেকৈ মালিচ কৰিব শিকছো এইকেইটা লাগে এইকেইটা বস্তু লাগে এইকেইটা বস্তু লাগে তহঁতক কোন পূৰ্বকে কৈছে ৰে তহঁতে মোক মাৰিবিয়েচোন টোপনিৰ পৰা উঠি গ'ল গোটেই প্লেন চপাত নাই আমি এইকেইটা দিয়ে মালিচ কৰিম তই মালিচ ল'বই লাগিব আমাৰ পৰা তেওঁতো আমাৰ বছ হয় ল'বই লাগিব উপায় নাই ল'বই লাগিব মালিচ ইমান কষ্ট কৰি কিনি আনছো চালা নালাগে মোক তহঁতৰ পৰা মালিচ নাই ল'বই লাগিব উপায় নাই বস্তুকেইটা এনেই আছিল নেকি টিংকু বছ আপুনিও বুৰ্বক আজিকালি সকলো দোকানৰে এই বস্তুৰে মালিচ কৰে লৈ লওক কি শান্তি পাব শুৱকচোন আপুনি কৰি আছো নহয় কি কৰি আছো এইকেইটা দেৰি কৰিলে মইচোন শেষে প্ৰভু মই মল্লো আজি পলা টিংকু পলা এই গৰুকেইটাৰ কিবা মাথা চাথা নোহোৱাইছে নেকি এনেতো মাথা নাই আৰু গৰু খাইছে চাগে চালা পলা কৰলৈ পলাবি টিংকু তোৰ পিচ্ছা নেৰো আজি আমি চালা মালিচ কৰিহে এৰিম আজি তাক ঐ টিম্পু আৰু চিম্পু মোক এৰি দিয় ভাগৰ লাগিছে দৌৰি ইমান ধৰিব নোৱাৰো আৰু থাক টিংকু বছ এনে ক'ব নাপায় নহয় আমি এতিয়ালৈ জিন্দা আছো তইতো কৈছিলি তোৰ বিষ আছে সেই বিষটোৱে আমি নোহোৱা কৰিবলৈ ইমান কষ্ট কৰি আছো এতিয়া পলাই কিয় আছা ৰুকচোন তই অলপ দেৰি তোৰ এতিয়া বিষ নোহোৱা কৰি দিম মোৰ বিষ নোহোৱা কৰিবি এইকেইটা বস্তু দি দে হৈছে দে বাবাহঁত মই পলা জ্বলিবলৈ দিম গাইজ সকল ধন্যবাদ ফৰ ৱাচিং দিছ ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব দেই পাহৰি নাযাব ৰ'ব আৰু এটা কথা আছিল আমি যে পাতিটো আনিছিলো টিম্পু আৰু মই সেইটো আছিল আলাদিনৰ পাতি সেইবাবে মাজে উৰি আছিল দেই আপোনালোকে বেয়া নাপাব অ'কে এতিয়া সেইবাবে লাষ্টত উৰি নোহোৱা হৈ গ'ল বেয়া নাপাব এতিয়া আমাৰ যোৱাৰ টাইম হ'ল সেইবাবে বাই কি কোৱা আলাদিনৰ পাতি আছিল মইচোন নাজানো এইটো কুত্তা এতিয়া বাই দি ভালকে বাই